নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি বহুত দিনৰ মূৰত ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো আজি দোকান নগ'লোঁ আৰু কি কাৰণে নগ'লোঁ সবিশেষ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাম। তো চাই থাকিব ভিডিঅ'টো। তো আজি গুৱাহাটীলৈ যোৱা কথা আছিলে, কিন্তু ল'ৰাটো গা ভাল নোহোৱাৰ কাৰণে আজি যোৱা নহ'ল। তো কাইলৈ যাম, আৰু কাইলৈ কি কাৰণে গুৱাহাটীলৈ যাম সবিশেষ ভিডিঅ'টোৰ জৰিয়তে জনাম কাইলৈ ভিডিঅ'ত। তো আজি আমাৰ বাগানৰ পাত ছিঙিছে, তো তাকে আপোনালোকক দেখাম আৰু ময়ো ছিঙিমগৈ এতিয়া। তো আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। তো ব'লকচোন এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিম। তো এতিয়া বাগানলৈ আহিলোঁ। তো এইফালে আমাৰ আই পাত তুলি আছে, তো এতিয়া ময়ো তুলিম। তো আমাৰ টুকুৰি বনোৱা নাই, সেইকাৰণে এইটো গামলা লৈ লৈছে আৰু গামলাতে ভৰাই পিনি মোনাত ভৰাব। তো এতিয়া মই তুলিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া মই গামলা তুলি আনিলোঁ, তো এতিয়া মই পাত ছিঙিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো ভাল লাগিলে লাইক এটা দি দিব। তো চাই থাকক। বহুত দেৰি চিঙাৰ পাছত এবাৰ পিংকিক দিলোঁ। গোটেই গৰমত আমি অৱস্থা নাই। তো এইফালে পিংকি ছিঙি আছে। এতিয়া চাহপাত ছিঙি শেষ নহ'লে, ল'ৰাটো জ্বৰটো বেছি হোৱাৰ কাৰণে এতিয়া মই গুচি আহিলোঁ। তো এতিয়া মাছ খোৱালৈ বুলি যাম, তাক ডক্টৰৰ ওচৰত দেখাই আনিমগৈ। তো পিংকি আৰু মই এতিয়া যাওঁ মাছ খোৱালৈ বুলি। তো আহি পিনি আকৌ চাহপাত ছিঙিব লাগিব, শেষ নহ'লে। আৰু